ও কোনে ভাত খাব মাংস শাক নেথাকিলে ও কোনে মাংস দিব হাতত টকা নেথাকিলে ও টকা পইচা পাবলে কাম কৰিব লাগিব টকা পইচা পাবলে কাম কৰিব লাগিব কি কাম কৰিম ভাবি পোৱা নাই ও জানৈ না শিকাই দিবা না ও জানৈ না শিকাই দিবা না পিতাই তাৰ মানে তোৰ জানমই না আহিহে এতিয়া শিকাই দিব সেইটোৱেতো প্ৰব্লেম গুড মৰ্নিং ছাৰ গুড মৰ্নিং গাইজ গুড মৰ্নিং থেংক ইউ ছাৰ প্ৰথম প্ৰশ্ন ছাৰ আজি হুপা প্ৰশ্ন লিখি আনিছে নেকি বাৰু 10টা আনিছো 10টা এইবাৰ হ'ব সঁচাকে দেওবাৰ সোধক ছাৰ ঠিক আছে বোলো প্ৰথম প্ৰশ্ন সঁচা কথা আৰু মিছা কথাৰ মাজত কি পাৰ্থক্য আছে এটা ধুনীয়া পাৰ্থক্য কওক ছাৰ ছাৰ সঁচা কথা ক'লে বিপদ আৰু মিছা কথা ক'লে নিপিপদ বৰ্তমান সময়ৰ লগত সংগতি ৰাখি সঁচা কথা আৰু মিছা কথাৰ মাজত দেখা দিয়া এটা ধুনীয়া পাৰ্থক্য কৈছোঁ কি পাৰ্থক্য এইটো সঁচা কথা ক'লে বিপদ আৰু মিছা কথা ক'লে নিপিপদ বন্ধুসকল হয় নাই কওকচোন আমাৰ সমান আমাৰ বয়সৰ গাৰ্লছ এণ্ড বয়জৰ বাবে এইটো ইম্পৰ্টেণ্ট কথা মাকা সঁচা কথা ক'লে বিপদ কিন্তু মিছা কথা ক'লে নিপিপদ বাচি যায় চব আয় দেহি বুজাই বুজিছে দিয়ক হ'ব নেক্সট প্ৰশ্ন অৰুণোদয় আঁচনি মানে কি ছাৰ নামেই কামৰ পৰিচয় অৰুণোদয় আঁচনি হৈছে এখন আঁচনি বিপদে আপদে বন্ধুত্ব সহায়ৰ লগৰী হোৱা এইখন হৈছে এখন অসমৰ আঁচনি নাম অৰুণোদয় আঁচনি আচ্ছা মই সকলো বুজিলো দে কিন্তু বিপদে আপদে সহায়ৰ লগৰী হোৱা বুলি যে কলি সেইটোহে বুজি নাপালো মানে ছাৰ ধৰি লৈছোং আপোনাৰ কিবা বিপদ হ'ল আপদ হ'ল টকা পইচাৰ প্ৰয়োজন হ'ল আৰু সেইটো সময়তে মাহটোৰ শেষৰ নাইবা আৰম্ভণিত আপোনাৰ পত্নীয়ে লাভ কৰিলে অৰুণোদয় আঁচনিৰ কেইটকামান টকা অৰুণোদয় আঁচনিৰ টকাকেইটা পালে গতিকে সেই আঁচনিখন এতিয়া আপোনাৰ বিপদে আপদে সহায় লগৰী নহ'ল নাই আচ্ছা এতিয়াহে বুজি পালো হয় ছাৰ আৰু আনফালে অৰুণোদয় আঁচনিৰ জন্ম কেতিয়া হৈছে বুলি আপুনি সোধে তেনেহ'লে মই ক'ব লাগিব এই আঁচনিখন ইলেকশ্যনৰ আগত জন্ম হৈছিল বাকীখিনি ইতিহাস আৰু ভৱিষ্যত দে বুজিলো চবে বুজিলো অৰুণোদয় আঁচনি মানে কি নেক্সট প্ৰশ্ন অ'কে ছাৰ বোপাই তই কচোন এনেকুৱা এটা বেংক আছে যিটো বেংক আমি আমাৰ পকেটত লৈ ফুৰিব পাৰো গতিকে সেই বেংকটোৰ নাম কি চেছ মাক চকলাই কি বেংক বে এইটো কচোন ক ইউনিয়ন বেংক নহয় ষ্টেট বেংক নহয় ইউনাইটেড বেংক নহয় বন্ধন বেংক নহয় পঞ্জাৱ নেশ্যনেল বেংক নহয় সেইবিলাক বেংকটো ইমান প্ৰকাণ্ড ক'তনো পকেটত লৈ ফুৰিব পাৰে কি বেংক আছে এনেকুৱা মইচোন একো পাত্তাই পোৱা নাই কি হয় কি বেংক হয় ক তিনিটাৰ ভিতৰতে ক দে কোনে জানো ক চা মনত পৰিলে মাকা পাৱাৰ বেংকটো আমি পকেটতে লৈ ফুৰিব পাৰো হয় নাই মিহিকে মাৰি দিলা আৰু ন হয় পাৱাৰ বেংক পকেটতে লৈ ফুৰিব পাৰো সেইটোতে মোবাইল চাৰ্জ দিব পাৰে হয় প্ৰশ্ন ঠিক আছে সুন্দৰ নেক্সট প্ৰশ্ন কোনবিধ চশমাই বিপদে আপদে মানুহক সহায় কৰে ছাৰ কলা চশমা কলা কালাৰৰ চশমাই মানে যিযোৰ ব্লেক কালাৰ চশমা থাকে সেইযোৰ মানুহক বিপদে আপদে সহায় কৰে হয় ছাৰ এতিয়া তই ক'ব লাগে কেনেকে সহায় কৰে অ'কে ছাৰ ধৰি লৈছো আপুনি কৰবালৈ গৈ আছে দেই সেইটো মানে অচিনাকি ঠাই তাত পুতুককে কিবা ঘটনা ঘটি গ'ল আৰু ঘটনাটো এনেকুৱা ধৰণৰ যে আপুনি হয় দেখিছোং বুলি ক'লে আপুনি জেলত যাব লাগিব এনেকুৱা খাতৰা ঘটনা সেইটো সময়ত আপুনি এতিয়া কি কৰিব নেদেখা ভাওটো দিব নোৱাৰে কাৰণ আপুনি দেখিয়েই আছে তেনেহ'লে কি কৰিম মই এতিয়া এইটো সময়তে সেই কলা চশমাযোৰ প্ৰয়োজন আপুনি কলা চশমাযোৰ পকেটৰ পৰা ঘিটিককে উলিয়ালে পিন্ধি ল'লে আপুনি অন্ধৰ দৰে ভাও ধৰিলে মই একো দেখি নাপাওঁ হাতখন ইফালে আগবঢ়াই দিলে বাচি গ'ল আপুনি আৰু সিহঁতে ভাবিব আপুনি অন্ধ আপুনি জেলৰ পৰা এতিয়া বাচিলে নে সঁচাকে খতম বাই টাটা গুড বাই খাতৰাই দিয়া দিছ তই খাতৰাই দিয়া
বোলে সেইটো সময়ত এইটোৱে সহায় কৰে বঢ়িয়া বঢ়িয়া হে থেংক ইউ ছাৰ মজা মোৰ লগত এটা ছাৰ সাংঘাতিক ডায়লগ আছে ডায়লগটো শুনিব কি ডায়লগ মানে ডায়লগটো এনেকুৱা ধৰণৰ নকৰো পুলিচৰ চাকৰি নেপাম আহৰি পুহিম গাহৰি তোমাকে বিয়া পাতি সুখত থাকিম লাহৰি আচ্ছা শুনিছিলো নেকি ডায়লগটো শুনিছিলে যদি ভালেই ছাৰ এতিয়াহে সেই ডায়লগটোৱে বিপৰীত পন্থা হাতত লৈছে মানে মানে ডায়লগটো আছিল নকৰো পুলিচৰ চাকৰি নেপাম আজৰি মানে পুলিচৰ চাকৰি কৰিলে আহৰিয়ে নেপাব সেইবাবে পুহিম গাহৰি আৰু তোমাকে বিয়া পাতি সুখত থাকিম লাহৰি সেই উদ্দেশ্যে বহুতে গাহৰি পুহিলে আৰু এতিয়া গাহৰি বেমাৰ হৈ মৰি থাকিলে ইজাটো নহল খতম খতম এতিয়া কেনে মাকা এতিয়া খতম সিজাটো নহল উপায় নাই ইনসা মিলিয়ে মাকা হয় ছাৰ ঠিক আছে দে একেবাৰে শেষৰ প্ৰশ্ন গৰু আৰু ছাগলীৰ মাজত কি কি পাৰ্থক্য আছে গৰু মানে গৰু কিন্তু ছাগলী মানে ছাগলী এইটো কিবা পাৰ্থক্য হ'ল না জকৰ নহয় ছাৰ গৰু হাল বাব পৰা যায় কিন্তু ছাগলী হাল বাব পৰা নাযায় গৰু গাখীৰ আমি খাওঁ কিন্তু ছাগলী গাখীৰ আমি নাখাওঁ এইবিলাক নৰ্মেল পাৰ্থক্য বেলেগ কিবা জানো যদি ক শুনি শুনি আমনি লাগিলে এইবিলাক পাৰ্থক্য তাৰমানে ছাৰ পৰীক্ষাত লিখিলে নম্বৰ নিদিব মানে নম্বৰটো দিব কিন্তু এতিয়া বেলেগে কচোন চিধা কথা গৰুৱে পোৱালি দিয়ে গৰু পোৱালি আনহাতে ছাগলীয়ে পোৱালি দিয়ে ছাগলী পোৱালি ৱাও কি লজিক থেংক ইউ ছাৰ মজা পাৰফেক্ট এইটোকে যদি ছাৰ মই ওলোটাই দিম তেনেহলে হ'ব গৰুৱে পোৱালি নিদিয়ে ছাগলী পোৱালি আনহাতে ছাগলীয়ে পোৱালি নিদিয়ে গৰু পোৱালি বা কি লজিক ব্যৱহাৰ কৰিছ হে হয় ছাৰ এইটোকে যদি চাম মই আকৌ ওলোটাই দিম তেনেহলে হ'ব গৰুৱে পোৱালি দিয়ে গৰু পোৱালি কিন্তু ছাগলীয়ে পোৱালি নিদিয়ে গৰু পোৱালি আনহাতে গৰুৱে পোৱালি নিদিয়ে ছাগলী পোৱালি কিন্তু ছাগলীয়ে পোৱালি দিয়ে ছাগলী পোৱালি হেৰৌ পিতাইকিটা হ'ব এইটোৱে গৈ এতিয়া ফুলনি মানে বাগিচা মানে ফুলনি সেইটো ৰূপ ল'বগে হ'ব আজিলৈ ক্লাছটো ছুটি ইমানতে তাৰমানে ইমানটা ছুটি ঠিক আছে বাই দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ হং ৰাতিৰ এন্ধাৰ গমগমীয়া চুৰ মাতালৰ ৰং এনেকৈয়ে ভাঙেনে সপোন এনেকৈয়ে চিঙেনে বান্ধন কোনে কব মোক আজি কাষলে গোপনে আহি কব এনেকে খতম বাই বাই টাটা গুড বাই